এই মুহূৰ্তৰ ডাঙৰ খবৰ হঠাতে ভয়ংকৰ বানপানীৰ তাণ্ডৱ নেপালত কুশি নদীৰ ভয়ংকৰ বানপানীয়ে ৰাছুৱাত ভয়ংকৰ ধ্বংসলীলা চলাই 1000 লোক উটুৱাই লৈ গৈছে 4000ৰো অধিক লোক আবদ্ধ হৈ পৰিছে গাঁও বজাৰ হাইড্ৰ পাৱাৰত বিস্তৰ ক্ষতিসাধন হৈছে নেপাল আৰ্মিৰ ৰেস্কিউ অপাৰেশ্যনত নামি পৰিছে এই মুহূৰ্তৰ ডাঙৰ খবৰ হঠাতে ভয়ংকৰ বানপানীৰ তাণ্ডৱ নেপালত কুশি নদীৰ ভয়ংকৰ বানপানীয়ে ৰাছুৱাত ভয়ংকৰ ধ্বংসলীলা চলাই 1000 লোক উটুৱাই লৈ গৈছে 4000ৰো অধিক লোক আবদ্ধ হৈ পৰিছে গাঁও বজাৰ হাইড্ৰ পাৱাৰত বিস্তৰ ক্ষতিসাধন হৈছে নেপাল আৰ্মিৰ ৰেস্কিউ অপাৰেশ্যনত নামি পৰিছে Bureau Report, Maya India Live.